হুজাই জিলাৰ লামডিঙত মঙলবাৰৰ নিশা সংঘটিত হৈ কেইবাটাও চুৰিৰ ঘটনা জানিব পৰা মতে লামডিঙৰ বিভিন্ন ঠাইত চুৰে চলালে লুটপাট লামডিং মেন বজাৰ আপাৰ বাপুপট্টি আদিকে ধৰি বিভিন্ন স্থানত চুৰে চলালে সাফা অভিযান লামডিং মেন বজাৰত এমডি জুৱেলাৰী চুৰে দুৱাৰৰ তলা ভাঙি প্ৰৱেশ কৰে প্ৰায় 1 পৰা 1.5 লাখ টকাৰ সোণৰ সামগ্ৰী লুটি লৈ যায় জুৱেলাৰীখনৰ পৰা পিছত এমডি জুৱেলাৰীৰ মালিক পক্ষই লামডিং থানাত এখন এজাহাৰ দাখিল কৰে এই বিষয়টো লৈ লামডিং আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে কি হল ঘটনাটো যোৱাকালি ৰাতি আমাৰ জুৱেলাৰী দোকান আমাৰ ওচৰত দোকানৰ ওচৰত জুৱেলাৰী তাৰ দোকানৰ ওচৰত তাৰ দোকানত মানে কালি ৰাতি চুৰ হৈছে মিডনাইটত হ'ব এইটো হ'ল কালিবাৰী লামডিং কালিবাৰী ৰোড ৰাজা চিনেমাৰ ওচৰত এমডি জুৱেলাৰী এনেকুৱা চুৰিকাণ্ড আগতো হৈছিল হয় আৰু 4 দিন আগতে চিলড্ৰেন পাৰ্কৰ এটা জুৱেলাৰী দোকানত কালি চুৰি হৈছে কালি আমি শুনামতে কালি টোটেল 10টামান দোকানত টোটেল চুৰি হৈছে কিন্তু গোটেই মানুহ ইয়াতে এফআইআৰ কৰা নাই থানাৰ ওচৰত লগত কথা পাতি যিটো আমি গম পালোঁ গোটেই মানুহ ওচৰত ইয়াতে থানাতে এফআইআৰ কৰা নাই এইটো কাৰণে বহুত কাম মানুহ তেওঁলোকে লছ হোৱা নাই এইটো কাৰণে তেওঁলোকে অহা নাই আৰু কি চুৰি হৈছে দাদা গোল্ড আছিলে 15 গ্ৰাম 15-16 গ্ৰাম মান গোল্ড আছিলে কাৰিকৰৰ ওচৰত আৰু লগতে আৰু চান্দি চিলভাৰ বুলি কয় চিলভাৰ আছিলে মোটামুটি 60 গ্ৰাম নিচিনা আছিলে আপোনাৰ নামটো কি আছিলে মানিক দেৱনাথ আপোনাৰ দোকানটো কোন ঠাইত লামডিং কালিবাৰী ৰোড লামডিঙৰ পৰা ৰাতুল মুখাৰ্জীৰ ৰিপৰ্ট নিউজ 9 অসম